নমস্কাৰ সকলোকে শান্তিসুধা চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি পুনৰ এটা ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আৰু প্লিজ আপোনালোকে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এই ভিডিঅ' ক্লিপটো চাই লওক। এই বিষয়টো আমাৰ আজিৰ আলোচনাত স্থান পাইছিল। 5000 কামাণ্ডো বেটেলিয়নৰ বাবে আমি নতুন পদ সৃষ্টি কৰিছোঁ আৰু এৰাউণ্ড 11000 পোষ্ট আমাৰ খালী হৈ আছে। আমাৰ ইচ্ছা যে 10 মেৰ আগতে আমি যিমান পাৰোঁ নিযুক্তিবোৰ কৰিব লাগে। শিক্ষা বিভাগক আমি টাৰ্গেট দিছোঁ 25,000 এপইণ্টমেণ্ট। হেল্থ ডিপাৰ্টমেণ্টক আমি টাৰ্গেট দিছোঁ 5,000 এপইণ্টমেণ্ট। এইবিলাক 1 বা 2 মে তাৰিখে আমি দিম। অসম পুলিচক আমি টাৰ্গেট দিছোঁ 16,000 এপইণ্টমেণ্ট। চ' এই 16,000 এপইণ্টমেণ্ট আমি কেনেকৈ কৰিম তাৰ বিষয়েও আজি আমি আলাপ আলোচনা কৰিছোঁ। নিযুক্তিৰ বিষয়টো আমাৰ আজিৰ আলোচনাত স্থান পাইছিল। ডিব্ৰুগড়ত আজি অৰ্থাৎ 4 জানুৱাৰী 2022 সকলো জিলাৰে আৰক্ষী অধীক্ষক মহোদয়সকলৰ লগত CM ছাৰৰ আলোচনা প্ৰক্ৰিয়া সম্পন্ন হৈছিলে আৰু সেই আলোচনাত তেওঁ স্পষ্টভাৱে প্ৰকাশ কৰিছে যে অসম আৰক্ষীত 16,000ক নিযুক্তি দিব। ইয়াৰ আগতে যোনসকলে ABUBA হওক বা APRO গাৰ্ডছমেন SPO যোনসকলে ফিজিকেল টেষ্ট পাছ কৰি থৈছে তেখেতলোকৰতো ফেব্ৰুৱাৰী মাহত ৰিটেন এক্সাম অনুষ্ঠিত হ'ব, সেই কথা আপোনালোকে ইতিমধ্যে গম পালেই। কিন্তু শেহতীয়াকৈ যি অসম পুলিচৰ অনলাইন এপ্লাই হৈ আছে তেখেতলোকৰো ইণ্টাৰভিউ অতি সোনকালে হ'ব। যিহেতু CM ছাৰে 10 মেৰ আগত 16,000 অসম আৰক্ষীত নিযুক্তি দিয়াৰ কথা তেওঁ প্ৰকাশ কৰিছে। আৰু এইখিনিয়ে আছিলে মোৰ আপোনালোকক আজি অৱগত কৰিবলগীয়া কথাখিনি। আৰু প্লিজ আপোনালোকে মোৰ এনেকুৱা ধৰণৰ ইনফৰমেশ্যনৰ কাৰণে মোৰ চেনেলটো প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে মই নতুন ভিডিঅ' দিলে আপোনালোকে নটিফিকেশ্যনৰ দ্বাৰা গম পাই থাকে। আৰু পুনৰ অন্য এটা ভিডিঅ'ত সকলোকে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। বাই বাই।